হাৰিবলৈ নাহিব নালাগে। এটা কথা আছে অসমীয়াত, দুই মহৰ যুঁজত বিৰিণাৰ মৰণ বুলি পেলাই। আগতে বহুত যুঁজিলে, যুঁজাৰ কাৰণে কি হয়, সাধাৰণ মানুহ কষ্ট পায়। বজাৰ সমাৰ বন্ধ আছিলে, 5 বাজিলে দোকান বন্ধ। আজি বোলে শুকুৰবাৰ বজাৰ নহয়, কালি বোলে দেওবাৰ বজাৰ নহয়, বজাৰত মানুহ আহিব নোৱাৰে, গাড়ীত উঠিব নোৱাৰে, বাছত যাব নোৱাৰে, কোনোবা বেয়া মানুহ আছে মই আজি ওলাব নোৱাৰে, সেই পৰিৱেশ আছিলে। মাত্ৰ 4 বছৰ 5 বছৰ বড়োলেণ্ডৰ শান্তি আহিল 2020 চুক্তি কৰাৰ পিছত। এই 5 বছৰৰ শান্তিটোকে চিৰস্থায়ী শান্তি বুলি ভাবিব নালাগে। চিৰস্থায়ী শান্তিৰ কাৰণে আমি সবে কাম কৰিব লাগিব। আজিৰ যিটো মৰম, আজিৰ যদি বিশ্বাস, আজি যে এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ প্ৰতি মূৰ দাঙি চাব পৰা হৈছে, মৰমৰ চকুৰে হাঁহি মাত দিব পৰা হৈছে, এই পৰিৱেশটো সবে বুজিব লাগিব। কেতিয়াবা ডাঙৰ ডাঙৰ নেতাসকলেও এই কথাবিলাক বুজি নাপায়। ইয়াৰ কাৰণে আমাৰ অঞ্চলৰ ৰাইজে কষ্ট পাব লাগে। ৰাজনীতি কৰক, বাধা নাই। ইলেকশ্যন খেলক, বাধা নাই। সব কৰক, বাধা নাই। কিন্তু এই ইলেকশ্যন ৰাজনীতিৰ নামত আগত যেনেকে বন্দুক বাৰুদ ভয় মাৰা মাৰি এই পৰিৱেশটো আৰু বড়োলেণ্ডত কোনো কাৰণত আনিব নালাগে। মই সেইটোকে সবকে অনুৰোধ কৰোঁ। এই কাৰণে শ্ৰদ্ধা ৰাইজ, মই আৰু দীঘলীয়া কথা ক'ব বিচৰা নাই। আমাৰ বৰ্তমানৰ চৰকাৰৰ লক্ষ্য আপোনালোকৰ আগত মই কৈছোঁ যে শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু জাতি জনগোষ্ঠী সকলোকলৈ একেলগে আগবাঢ়ি যোৱাটোৱে হ'ল আমাৰ উদ্দেশ্য। যোৱাবাৰ MP ইলেকশ্যনত মইয়ে BPF দলৰ MP কেণ্ডিডেট আছিলোঁ। আপোনালোকৰ গাঁৱে গাঁৱে গৈ পেলাই মই ভোট মাগিব গৈছিলোঁ সব জায়গাত। চালাকাছেৰ এইখন ফিল্ডতে মই 2-3 বাৰ মিটিং কৰিছোঁ। তো খাম্পা বৰগিয়াৰী আৰু বহুতো চেনিয়ৰ নেতা, জ্যেষ্ঠ BPF নেতাসকলে কিয় নিজৰ দল BPF দল এৰি পেলাই UPPL দলত কিয় যোগদান কৰিলে, সেইটো ডাঙৰ প্ৰশ্ন আছিল। আজি আমাৰ BTC বাকীয়ে লাহে লাহেকে গম পাইছে যে BPFৰ জ্যেষ্ঠ নেতাসকলে এজন এজনকৈ দিনে দিনে কিয় দল এৰি পেলাই UPPL দলত যোগদান কৰিছে। এই কথাটো ক'বলৈ হ'লে দীঘলীয়া হ'ব। আজি আমাৰ শ্ৰী ডাঙৰ আলোচনা কৰিব আৰু চৰকাৰৰ চিন্তা, চৰকাৰে কি ধৰণৰ আঁচনি ল'ব পাৰে, কি আঁচনি চলি আছে, আপোনালোকৰ লগত দুখ সুখৰ কথা আপোনালোকৰ মাজত কথা পাতিব। এতিয়া এই চেগতে ময়ো কিছু আপোনালোকৰ লগত কথা পাতিম বুলি ভাবিছোঁ।